আমি আগৰ শ্লোকত ব্ৰহ্মচাৰ্য হ'বলৈ কি গুণৰ প্ৰয়োজন তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া পিছৰ শ্লোকত কি কৈছে শুনো। সৰ্বদাৰাণি স্বয়ম্য মনোহৃদি নিৰুদ্ধ চ মন্যাধায়াত্মন প্ৰাণম আস্থিত যোগধাৰণম। অৰ্থাৎ ইয়াত কৈছে যিসকল ব্ৰহ্মচাৰ্য তেওঁলোকে ইন্দ্ৰিয়ৰ দুৱাৰবিলাক বন্ধ কৰি অৰ্থাৎ সকলো কামনা বাসনাৰ পৰা দূৰ কৰি মনটো হৃদয়ত স্থিৰ কৰি যোগ ধ্যান কৰি থাকে। আৰু তেওঁলোকে যে ওম শব্দ উচ্চাৰণ কৰি ধ্যান কৰে, এই শব্দটো ইমান শক্তিশালী, যিজন মানুহে এই শব্দ উচ্চাৰণ কৰি মৃত্যু হয় তেওঁ পৰম গতি লাভ কৰে।